নমস্কাৰ, মই মধুস্মিতা শইকীয়া। আপোনালোকে সদায় মৰম দি থকা ছোৱালীজনী। বলক আজি সাজি কাচি এঠাইলৈ যাম আৰু আপোনালোকেও লগত লৈ যাম। মানে কি কৰিম তাকে দেখুৱাম। হয়, মই গৈছিলোঁ পাৰ্ল চেলুন এণ্ড একাডেমীত। তেওঁলোকৰ এই একাডেমীখনে 5 বছৰ সম্পূৰ্ণ কৰিলে, যাৰ কাৰণে তেওঁলোকে মোক এগৰাকী ইউটিউবাৰ হিচাপে মাতিছিলে। আৰু এই একাডেমীখনৰ অ'নাৰ হয় অংকিতা বা। তেওঁৰ কথা বতৰা, তেওঁৰ মৰমে মোক বহুত বেছি সুখী কৰি তুলিলে। পিছে এই চেলুনখন ক'ত আছে জানেনে? আমাৰ নগাঁৱৰে নতুন বজাৰৰ একদম ৰুমি ৰূপকৰ সন্মুখতে হয়। আপোনালোকে এই চেলুনখনত গৈ বহুত বেছি ভাল পাব। আৰু এই 5 বছৰ যে তেওঁলোকৰ চেলুনখনে সম্পূৰ্ণ কৰিলে, তাৰ কাৰণে তেওঁলোকে বহুত অফাৰ দি আছে। ক্ৰচিংসমূহত 50% অফাৰ, লগতে ছাৰ্ভিচসমূহ যেনেকৈ কেৰাটিন ট্ৰিটমেণ্ট, স্মুথিং, স্পা, লগতে স্কিন ৰিলেটেড যিকোনো ধৰণৰ ছাৰ্ভিচ আপোনালোকে একদম হিউজ অফাৰত ল'ব পাৰিব। আৰু আপোনালোকে এতিয়া কণ্টেক্ট কৰিব, যিহেতু এই অফাৰটো মাৰ্চ মাহলৈকে চলি আছে। আৰু যিহেতু ময়ো কৈছিলোঁ, সেইকাৰণে ময়ো দুটামান ছাৰ্ভিচ কৰাই ল'লোঁ। যিহেতু স্কুলখনৰ কাৰণে বা ডেইলি শ্বুটৰ কাৰণেও মই বহুত বেছি স্কিন ইমান বেছি মই সযতনে ৰাখিব নোৱাৰোঁ, যাৰ কাৰণে বাৰ পৰা মই দুটা ছাৰ্ভিচ ল'লোঁ। দুইটা কৰি বহুত বেছি ভাল পালোঁ, কিয়নো তেওঁলোকৰ এনভাইৰনমেণ্ট, তেওঁলোকৰ মানুহখিনি সকলোখিনি বহুত বেছি বন্ধুত্বসুলভ আছিল। আৰু লগতে তেওঁলোকে যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছিল তাতে অকণো বেমেজালি নাছিল, যাৰ কাৰণে মই বহুত বেছি সুখী অনুভৱ কৰিলোঁ। পিছে আপোনালোকৰ মোক কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? আৰু আপোনালোকেও যদি আহিব বিচাৰে, মই কলাপৰ একাউণ্টটোতে কণ্টেক্ট কৰিব বা নহ'লে মই দিয়া ফোন নম্বৰটোত আহিব দেই আপোনালোক।